তাৰ মুখ্য কাৰণ হ'ল ব্যৱসায় প্ৰতিষ্ঠানত ল'ৰা ছোৱালীৰ কাৰণে পুৱতি নিশা অৰ্থাৎ ৰাতি 2 বজাৰ পৰা খাদ্য বনাব আৰু ৰাতিপুৱা সেই খাদ্যখিনি ৰাতিপুৱা 7 বজাৰ লগে লগে তেওঁলোকে পেকিং কৰাৰ আৰম্ভ কৰে আৰু সেইখিনি 9:30 বজাত বিদ্যালয় লৈ যায় বিদ্যালয়ত দিয়ে আৰু সেই খাদ্যখিনি দুপৰীয়া যেতিয়া 12:30 বজাত ল'ৰা ছোৱালীখিনি খোৱা হ'ব সেই খাদ্যখিনিত কোনো খাদ্য গুণ নাথাকিব অৰ্থাৎ এই আজিৰ দিনত আপোনালোকে জানে সংবাদদাতা বন্ধুসকল আপোনালোকে জানে যে আজিৰ দিনত একেবাৰে গৰীব ঘৰৰ ল'ৰা ছোৱালীহে চৰকাৰী বিদ্যালয়ত পঢ়ায় গতিকে এই গৰীব ঘৰৰ ল'ৰা ছোৱালীখিনিয়ে সদ্য প্ৰস্তুত খাদ্য আনে কি কেন্দ্ৰীয় চৰকাৰৰ চাৰ্কুলাৰ আছে যি ল'ৰা ছোৱালীক সদ্য প্ৰস্তুত খাদ্য খুৱাব লাগে আজিৰ চৰকাৰে কয় আজিৰ শিশু অহাকালি নাগৰিক হয় যদি নাগৰিক হোৱাৰ সপোন দেখিছে তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে বাঢ়ি বস্তু তাৰপিছত মেকা টেঙা তিতা হোৱা বস্তু খুৱাবলৈ কিয় বিচাৰিছে এইটো আমাক উত্তৰ লাগে আৰু আমি আমাৰ ল'ৰা ছোৱালীখিনিক কোনো পথে লগতে সেইটো ল'ৰা ছোৱালীৰ কাৰণে লগতে আমি আমাৰ মধ্যমীয়া কন্যাসকলে যি 14 বছৰ কাম কৰি ধৰি এই কামটো যেতিয়া উপক্ৰম হৈছে এই কামটো আমি কোনো কাৰণতে হেৰাব নিদিওঁ কাৰণ এইটো কাম আমি চৰকাৰী বিদ্যালয়ত কৰিছোঁ চৰকাৰী বিদ্যালয়ৰ আটাইবোৰ যদি চৰকাৰী হয় ৰন্ধন কৰ্মীকো চৰকাৰীকৰণ কৰিব লাগিব অন্যথা আজিৰ এই মঞ্চৰ পৰাই আমি হুংকাৰটো দিছোঁ যদি এনজিঅ'ৰ গাড়ী যদি বিদ্যালয়ে যায় এনজিঅ'ৰ গাড়ীখন যেনেধৰণে খাদ্য বিলাবলৈ যায় তেনেধৰণে কিন্তু খাদ্যৰ গাড়ী ঘূৰি আহি নাপাব হয় কোনোবাই গাড়ী জ্বলাই দিব নহয় খাদ্যৰ পাত্ৰ ভাঙিব নহয় ড্ৰাইভাৰৰ কিবা ক্ষতি কৰিব নহয় গাড়ীৰ ক্ষতি কৰিব এই প্ৰতিশ্ৰুতি আমি আজি আপোনালোকৰ ওচৰত উত্থাপন কৰিছোঁ আৰু আগন্তুক দিনত ইয়াক কৈ আমি আগতে গণতান্ত্ৰিকভাৱে আন্দোলন